নমস্কাৰ ৰিমাজ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। মই আজি খোলং টেঙাৰ সৈতে মাছৰ জোল বনাইছো। ভাবিলো আপোনালোককো ৰেচিপিটো দেখুৱাই দিওঁ আৰু যদি আপোনালোকে এনেদৰে খোৱা নাই তেতিয়াহ'লে এবাৰ খাবচোন। গৰমৰ দিনত টেঙা আৰু মাছৰ জোল খাই বিৰাট ভাল লাগে। আৰু তেতিয়াহ'লে বলক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিবচোন। আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে বলক। এয়া মই খোলং টেঙাৰ পাত লৈছোঁ অকণমান আৰু এইখিনি সৰু সৰুকৈ কাটি ল'ম। এইখিনি সৰু সৰু কাটি লৈছোঁ। তাৰপিছত এটা কেৰাহীত মই এনেদৰে তেল দিছোঁ আৰু মিডিয়াম চাইজৰ এটা পিঁয়াজ দিছোঁ। গেছৰ ফ্লেমটো মিডিয়াম ৰাখিছোঁ। এইখিনি অকণমান ভাজি ল'ম। তাৰপিছত ইয়াতে মই আধা চামুচ নিমখ দিম। আৰু এচামুচ হালধি গুড়ি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম। তাৰপিছত ইয়াতে মই কেঁচা জলকীয়া দিছোঁ 4-5টা মান। আৰু ইয়াতে মই এতিয়া মাছ দিম। মই মাছখিনি আগতে ফ্ৰাই কৰি লৈছিলোঁ। এয়া মই ইয়াতে মাছ দিছোঁ আৰু মাছখিনি অকণমান উলটাই দি মই ইয়াতে অকণমান পানী দিম। আৰু পানীখিনি দিয়াৰ পিছত এতিয়া মই এচামুচ জিৰা আৰু জালুকৰ পেষ্ট দিছোঁ। আৰু এনেদৰে দুবাৰমান কমকৈ পানী দি এইখিনি ভাজি ল'ম 5 মিনিট। একেবাৰে মিডিয়াম ফ্লেমত ভাজিব এইখিনি। এনেদৰে উলটাই দিব মাছখিনি। তাৰপিছত ইয়াতে মই টেঙাৰ পাতখিনি দিম। টেঙাৰ পাতখিনি দিয়াৰ পিছত মই ঢাকনিখন লগাই 3 মিনিট ৰাখি দিম। তাৰপিছত মই ঢাকনিখন খুলি চাম। এয়া মই ঢাকনিখন খুলি দিলোঁ। এয়া চাওক আমাৰ টেঙাৰ পাতকেইটা সিজিয়ে গৈছে। এতিয়া মই ইয়াত পানী দিম। আপোনালোকে যিমানখিনি জোল লাগে সিমানখিনি পানী দিব। মই ইয়াতে আৰু অকণমান পানী দিম। আৰু নিমখটো চেক কৰি ল'ব আপোনালোকে। আৰু যদি নিমখটো হোৱা নাই আপোনালোকৰ সোৱাদ অনুসৰি নিমখ দিব। তাৰপিছত এনেদৰে ঢাকনিখন লগাই 5 মিনিট ৰাখি দিব। তাৰপিছত ঢাকনিখন উঠাই এনেদৰে 10 মিনিট সময় মিডিয়াম ফ্লেমত উতলিবলৈ দিব। মই নিমখটো চেক কৰি চাইছোঁ আৰু মই অকণমান নিমখ দিবলগীয়া আছিল, মই দিলোঁ ইয়াতে। আৰু এইখিনি এতিয়া আমাৰ ৰেডি হৈ গ'ল টেঙা আৰু মাছৰ জোল। এইখিনি এয়া চাওক এনেদৰে গৰমে গৰমে টেঙা আৰু মাছৰ জোলৰ জুতি লওক। ধন্যবাদ ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে। আৰু আপোনালোকে এনেদৰে বনাই খাবচোন, খাই বিৰাট ভাল লাগে গৰমৰ দিনত এনেদৰে টেঙাৰ জোল। আৰু তেতিয়াহ'লে আহিছোঁ, আকৌ লগ পাম এটি নতুন ৰেচিপিৰ সৈতে।